এই গছ পুলিটো মৰি থাকিলে বিজামা এফালে সেই গছ পুলিটোৱে মৰি থাকিলেচোন কি কৰিবি এতিয়া তোৰ 2000 টকাটো গ'ল 200 টকাটো গ'ল আৰু এতিয়া 10,000 টকা নাপাবি এতিয়া কি যে হ'ব মোক বিজামা আমাৰ গছ পুলিটো মৰিলে মই পানী দিম বুলি পেলাই আনিছিলোঁ কিমান পানী দিম আৰু পানী দি মোৰ মাথা বেয়া হৈ গৈছোঁ কিয় মই গছ পুলিটো জীয়াব নোৱাৰিলোঁ বিজামা আছোন চাহিচোন চাহি গছ পুলিটো চাহি কি হ'ল চাহিচোন একেবাৰে মৰি থাকিলে গছ পুলিটো বুজিছেনে নাই এই ফুটা কপাল দুখীয়া কপালত একোডাল নাপাওঁ চৰকাৰ আঁচনি মাচনি কোনো কাম গছ পুলিটো পাইছিলোঁ কিয় মৰি থাকিলে এতিয়া মই কি ক'ম বাৰু কচোন বাৰু কিমান পানী দি তাক ডাঙৰ দীঘল কৰিম বুলি ভাবিছিলোঁ এতিয়া 2000 টকা কিবা পইচা দিব বোলে সেইটো নোপোৱা দেখি বিজামা আছোন ক'ত আছো গছ পুলিটো চাইছোঁ না গছ পুলিটো মৰি থাকিলে নহয় বুজিছ নাই গছ পুলিটো মৰি থাকিলে কিমান পানী দিম আৰু বুজিছ পানী দি মাথাটো বেয়া ক'লা কিয় গছ পুলিটো জীয়াব নোৱাৰিলোঁ মই